নমস্কাৰ, প্ৰতিপল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মিঠাইৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই মিঠাইবিধ হৈছে ৰসমলাই। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে 3 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি উতলিবলৈ দিছোঁ। ভালদৰে উতলি অহাৰ পিছত ইয়াৰ পৰা এটা অংশ অৰ্থাৎ 1 লিটাৰ গাখীৰ আমি ছেপাৰেটকৈ ৰাখিছোঁ। যিহেতু আমাৰ মিঠাইবিধে হৈছে ৰসমলাই, গতিকে মালাইৰ বাবে এই ছেপাৰেটকৈ ৰখা গাখীৰখিনি পিছত আমি ব্যৱহাৰ কৰিম। এতিয়া এটা বাতিৰ আধা অংশত পানী আৰু ভিনেগাৰৰ এটা মিশ্ৰণ লৈছোঁ। ইয়াতে পানী আৰু ভিনেগাৰৰ পৰিমাণ সমানে সমানে লোৱা হৈছে। এতিয়া এই মিশ্ৰণটো লাহে লাহে অলপ অলপকৈ উতলি অহা গাখীৰখিনিত দি দিছোঁ। লাহে লাহে গাখীৰখিনি ফাটিবলৈ আৰম্ভ কৰিছে, অৰ্থাৎ এই গাখীৰখিনিৰ পৰা আমি পনীৰ তৈয়াৰ কৰি লৈছোঁ। আপোনালোকে ঘৰত এই ধৰণেৰে পনীৰ তৈয়াৰ নকৰাকৈও দোকানৰ পৰা গৈও পনীৰ কিনি আনিব পাৰে। ইয়াৰ পিছত এখন কটন পৰিষ্কাৰ কাপোৰ লৈছোঁ আৰু তাত পানীখিনিৰ সৈতে পনীৰখিনি দি দিছোঁ। ইয়াৰ পিছত ঠাণ্ডা পানীৰ সৈতে পনীৰখিনি ভালদৰে আৰু অলপ সময়ৰ বাবে ধুই লৈছোঁ। লগতে অতিৰিক্ত পানীখিনি এই ধৰণেৰে আঁতৰাই লৈছোঁ। ইয়াৰ পিছত পানীখিনি আঁতৰিয়ে গৈছে। এতিয়া হাতেৰে লাহে লাহে মঠিবলৈ আৰম্ভ কৰিছোঁ। যিহেতু প্ৰথম অৱস্থাত পনীৰখিনি অলপ অলপ গোটা হৈ থাকে, গতিকে আমি হাতেৰে মঠি মঠি তাক মিহি কৰি লৈছোঁ। ইয়াৰ পিছত পাউদাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ 2 চামুচ। ইয়াতে পাউদাৰ গাখীৰ আমুলৰ পাউদাৰ গাখীৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত পুনৰাই মঠি আছোঁ। এই ধৰণেৰে আমি প্ৰায় 8 পৰা 10 মিনিট সময় মঠাৰ পিছত কিছু সময়ৰ বাবে আমি ঢাকনি মাৰি থৈ দিছোঁ আৰু তাৰপিছত পুনৰাই আমি আৰু এচামুচ পাউদাৰ গাখীৰ দিছোঁ আৰু মঠিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া দেখিছে আগতকৈ এই পনীৰখিনি মিহি হৈছে। ইয়াৰ পিছতে আমি ৰসমলাইৰ বাবে ৰসমলাই এটা সাধাৰণতে যিটো আকাৰত বনোৱা হয় সেই আকাৰৰ অনুপাতে মঠি থোৱা পনীৰখিনিৰ পৰা প্ৰয়োজনীয় অংশখিনি লৈ এই ধৰণেৰে একোটা সৰু সৰু বল কৰি লৈছোঁ। ৰসমলাই খাবলৈ বৰ সোৱাদযুক্ত হয়। চাগে ৰসমলাই ভাল নোপোৱা মানুহেই নাই। দেখিবলৈ বৰ সুন্দৰ হয়। এতিয়া হৈয়ে গৈছে আমাৰ দ্বিতীয়টো। ইয়াৰ পিছতে আমি গোটেইকেইটা এই ধৰণেৰে বলকেইটা বনাই লৈছোঁ। এতিয়া এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ আৰু লগতে ইয়াতে 3 কাপ পানী লৈছোঁ। ইয়াৰ পিছত চেনি লৈছোঁ। চেনিৰ পৰিমাণ ইয়াতে 1.5 কাপ ব্যৱহাৰ কৰা হৈছে। আপোনালোকে চেনিৰ পৰিমাণ নিজৰ মতে ব্যৱহাৰ কৰিব পাৰে। যদি বেছি খায় তেতিয়াহ'লে অলপ বেছিকৈ বা অলপ কম খালে কমকৈ ব্যৱহাৰ কৰিব পাৰে। এতিয়া চেনিৰ দানাখিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে। এতিয়া ভালদৰে উতলি আহিছে। যেতিয়া উতলি আহিছে তেতিয়া যিকেইটা আমি বইল কৰি থৈছিলোঁ সেই বলকেইটা ইয়াতে দি দিছোঁ। প্ৰায় 12 পৰা 15 মিনিট সময়ৰ বাবে আমি ঢাকনি মাৰি এই বলকেইটা চেনি দানাখিনিৰ সৈতে আমি উতলিবলৈ দিম, যাতে চেনিৰ পানীখিনি বলকেইটাৰ ভিতৰলৈ ভালদৰে সোমাই যায়। এতিয়া হৈয়ে গৈছে আমাৰ 12 পৰা 15 মিনিট সময়ৰ পিছত আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ। ইয়াৰ পিছতে যিখিনি আমি গাখীৰ আছুতীয়াকৈ ৰাখিছিলোঁ সেই গাখীৰখিনিত এতিয়া পাউদাৰ গাখীৰ দিছোঁ পুনৰাই। ইয়াতে পাউদাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ 3 চামুচ। এতিয়া পাউদাৰ গাখীৰখিনিৰ সৈতে যাতে ভালদৰে মিহলি হৈ যায় তাৰ বাবে আমি এই ধৰণে লৰাই দিছোঁ। ইয়াৰ পিছত চচপেনটো বাৰ্ণাৰত উঠাই দিছোঁ আৰু এই মিশ্ৰণটোত এতিয়া চুজি ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছতে চেনি ব্যৱহাৰ কৰিছোঁ 3 চামুচ। ইয়াৰ পিছত আমি হেতাৰে লৰাই আছোঁ।
প্ৰথম অৱস্থাত আমি চেনিটো অলপ কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ, যিহেতু পিছত আৰু এবাৰ চেনি আমি ব্যৱহাৰ কৰিম। ইয়াৰ পিছতে আমি কেশৰ দিছোঁ। কেশৰ দিয়াৰ পিছত কিছু সময়ৰ বাবে আমি লৰাই আছোঁ আৰু তাৰপিছতে আমি গেছটো প্ৰায় 10 মিনিট সময়ৰ বাবে আমি অফ কৰি ৰাখিছোঁ। কালাৰটো বৰ ধুনীয়া হৈ আহিছে। ইয়াৰ পিছত পুনৰাই 10 মিনিট সময়ৰ পিছত পুনৰাই বাৰ্ণাৰত উঠাই দিছোঁ আৰু ইয়াৰ পিছত আমি 2 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। গতিকে চেনিৰ পৰিমাণ হিচাপত ক'ব গ'লে এই মালাইটোত আমি মুঠতে 5 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছতে ইলাচি গুড়ি ব্যৱহাৰ কৰিছোঁ আধা চামুচ। তাৰপিছত পুনৰাই হাতেৰে লৰাই আছোঁ আৰু ইয়াৰ পিছত আমি অফ কৰি দিছোঁ বাৰ্ণাৰটো। হৈয়ে গৈছে আমাৰ মালাইটো। এতিয়া এই অলপ ঠাণ্ডা হোৱাৰ পিছত এই মালাইখিনি আমি মিঠাইখিনিৰ ওপৰত দি দিছোঁ আৰু ইয়াৰ পিছতে পিস্তা গুড়ি ইয়াতে দি দিছোঁ। প্ৰায় আধা ঘণ্টাৰ পৰা 40 মিনিট সময়ৰ বাবে আমি এনেধৰণেৰে ৰাখিছোঁ, যাতে মালাই ৰসটো মিঠাইখিনিৰ ভিতৰত সোমাই যায়। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ আহিছোঁ। ধন্যবাদ।